নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া এটা নতুন মই আপডেট লৈ আহিছোঁ। আপডেটটো এনেকুৱা ধৰণৰ ৰেলৱেৰ ওপৰত হয়। যিবিলাকে ৰেলৱে গ্ৰুপ ডি আৰু গ্ৰুপ চিত এপ্লাই কৰিছে তেওঁলোকৰ বাবে বিশেষকৈ ইম্পৰ্টেণ্ট। ৰেলৱে গ্ৰুপ ডি আৰু গ্ৰুপ চি যিবিলাকে এপ্লাই কৰিছে সেইসকলে মনোযোগ দি শুনিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, কিয়নো ইয়াত মই ৰেলৱেৰ গ্ৰুপ ডি আৰু গ্ৰুপ চি সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিম। আপোনালোকে চাব পাৰিব আৰু কাষৰ ফালে ঘণ্টাটো বজাই দিব আৰু ঘণ্টাটো আছে বজাই দিব আৰু যিটো ছাবস্ক্ৰাইব নামৰ অপশ্যনটো ক্লিক কৰি দিব। হয় বন্ধু বান্ধৱীসকল, এতিয়া নতুন নিউজটো হ'ল যেতিয়া গ্ৰুপ ডি আৰু গ্ৰুপ চিত যিমান পষ্ট আছিল তাৰ সকলোৱে জানে চাগে। আৰু ইয়াত ছেপ্টেম্বৰত এক্সাম হ'ব, সকলোৱে জানে। প্ৰথম ফেজ এক্সাম ছেপ্টেম্বৰত হ'ব আৰু ইয়াৰ বাবে কোচিং চেণ্টাৰ আমাৰ অসমত নায়ে চাগে কোচিং চেণ্টাৰ, কিন্তু ৰঙিয়াত ৰেলৱেৰ ফালৰ পৰা এটা কোচিং চেণ্টাৰ নতুনকৈ উদ্বোধন কৰা হৈছে, খুলিছে, অ'পেন কৰিছে। তাত আজি ক্লাছ কৰিবলৈ গৈছিলোঁ, খুবেই ভাল। যিবিলাক ৰেলৱেত আহে কুৱেশ্যন তেনেকুৱা কুৱেশ্যনবিলাকে শিকাইছে, মেথামেটিক্সবিলাক শিকাইছে, ৰিজনিংবিলাক শিকাইছে। আৰু আপোনালোকে যদি তেনেকুৱা ধৰণৰ আপডেট মই ভিডিঅ' সহকাৰে যিবিলাক আমাৰ অফিচাৰবিলাকে ৰেলৱেৰ অফিচাৰ সেইবিলাক তিনিচুকীয়াৰ পৰা আহিছে, ৰঙাপাৰাৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, আমাৰ গুৱাহাটী মালিগাঁৱৰ পৰা আহিছে, যিবিলাকে নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে সেইবিলাক অফিচাৰ তেওঁলোকে শিকাই আছে। আজি প্ৰথম শিকালে। মই প্ৰত্যেকটা আপডেট তেওঁলোকে যি শিকায় প্ৰত্যেকটা মই ভিডিঅ' কৰি মোৰ চেনেলটোত আপডেট দিম। আৰু আপোনালোকে কেনেকুৱা কৰি মেথামেটিক্সবিলাক কৰিব লাগে, ৰিজনিংবিলাক কেনেকুৱা কৰি কৰিব লাগে, যিবিলাক ৰিজনিং আছে, যিবিলাক মেথামেটিক্স আছে, সকলোবোৰ ভিডিঅ' আপডেট দিম মই। যেনেকৈ শিকায় ছেম মই যেনেকুৱা কৰি শিকিছোঁ আপোনালোকেও ভিডিঅ'ৰ দ্বাৰা শিকিব পাৰিব। সকলোবোৰ আপডেট পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।